ভদ্ৰ সমাজৰ অভদ্ৰ কিছুমান মানুহক দেখাম। এই ৰোডটো GNB ৰোড, ৰশ্মি ৰোড হয়। এক্সিডেণ্ট কেনেকৈ হয়? এক্সিডেণ্টবিলাক সাধাৰণতে সন্মুখীকে আমি প্ৰায় এক্সিডেণ্টবিলাক দেখিবলৈ পাওঁ। সেই এক্সিডেণ্টবিলাক সাধাৰণতে কেনেকৈ ধৰণে হয় আৰু কি প্ৰকাৰে হয়, আজি প্ৰুফ দিম। প্ৰুফ বুলিয়ে নহয়, এটা সাধাৰণ উদাহৰণৰ সৈতে আপোনালোকক মই দেখাম আৰু ভদ্ৰ সমাজৰ অভদ্ৰ কিছুমান মানুহক দেখাম, যিয়ে নেকি ৰুল নামানে, অৰ্থাৎ নিয়ম নামানে, আইন কানুন নামানে। চাওক, এই মোৰ পাছফালে যিটো এইটো দেখিছেনে, এই ৰোডটোৰ নাম হ'ল GNB ৰোড। এইফালে দেখিছে, এইটো পূৰা ষ্টেচন, আৰু এইটো হ'ল ৰোডটো, এই ৰোডটো GNB ৰোড। এই ৰোডটো অকল এইফালে যোৱাহে, এইফালে গণেশগুৰি যায় ক'ৰবাত, এইফালে খানাপাৰা, এইফালে অকল গাড়ী যোৱাহে হয়, কিন্তু এইফালৰ পৰা গাড়ী আহি বহুত দিগদাৰ কৰে। মই আপোনালোকক প্ৰুফ দেখাম। এইফালে এনেকৈ ঘূৰি যোৱা ৰাস্তা এটা আছে, সেইটো আপোনালোকক মই প্ৰথম দেখাই ল'ব বিচাৰিছোঁ। সেইটো ৰশ্মি ৰোড হয়, এইফালে গৈ এনেকৈ ঘূৰি যাব পাৰি কিন্তু তেওঁলোকে সেইটো কাম নকৰি এইফালেহে যায়। এই দেখিছেনে এই ৰিক্সাৱালাবিলাক? চাওক, ৰিক্সাৱালাবিলাক চাওক, এই কিখন দেখিছেনে? এই ৰিক্সাৱালা কিখন চাওক। মই কোনটো ৰাস্তাৰে এনেকৈ ঘূৰি যাব দিয়ে পুলিচে বুলিয়ে নহয়, এইটো ৰুল হয়, কিন্তু তেওঁলোকে নামানে। মই ৰিক্সাকেইখন দেখালোঁ এতিয়া, আৰু মই সেই ৰাস্তাটো দেখাম। 1 মিনিট। তেওঁলোকে উল্টাকৈ ঘূৰি যায়, সেইফালে সন্মুখীকে উল্টাকৈ মানে ঘূৰি যায় আৰু শ্বৰ্ট ফৰ্ম হয় কাৰণে, কিন্তু তেওঁলোকক এইফালেহে আহিব দিয়ে। এইটো ৰশ্মি ৰোড হয়, এইটো মই আপোনালোকক দেখাই দিছোঁ। চাওক, এইটো সেইজন বাইকখন দেখিছেনে? সেইখন এইটো দিছোঁ, এইটো হয়। এই ৰাস্তাটোৱে এনেকৈ গৈ ঘূৰি এইফালে ষ্টেচনত ওলাব পাৰি, সেইফালে বহুত নাৰেংগী কিবাকিবি তেনেকৈ সেইফালে জেগা যাব পাৰি। কিন্তু তেওঁলোকে কি কৰে, এইফালে ডাইৰেক্ট শ্বৰ্ট ফৰ্ম কৰি মানে ভদ্ৰ সমাজৰ অভদ্ৰ কিছুমান ড্ৰাইভাৰে বা কিছুমান মটৰ যান বাহন চালকে কি কৰে, এনেকৈ ঘূৰি যায়গৈ। সেই ৰাস্তাটো মই আকৌ পুনৰ এবাৰ সেইখন মই দেখাই দিব বিচাৰিছোঁ। সেই ৰাস্তাটোৱে ঘূৰি যায় আৰু বহুত এক্সিডেণ্টো হোৱা দেখিছোঁ মই, সেইটো কাৰণে আজি এই ভিডিঅ'টো মই বনালোঁ। গতিকে মই আৰু এবাৰ দেখাম, আৰু কেনেকৈ অকল ৰিক্সাৱালা বুলিয়ে নহয়, কিমান গাড়ী এইফালে উল্টাকৈ আহে আপোনালোকক মই সম্পূৰ্ণ প্ৰুফ দিম। উদাহৰণ মানে এক্সিডেণ্ট কেনেকৈ হয়, আৰু ভদ্ৰ সমাজৰ কিছুমান অভদ্ৰ ড্ৰাইভাৰ বা গাড়ী মটৰ চালক মই দেখাই আছোঁ। ৰ'ব, এই দেখিছেনে? গাড়ী অকল এইফালে গৈ আছে, অকল এইফালে যোৱাহে ৰাস্তা। এইটো GNB ৰোড, সেইটো হ'ল ষ্টেচন, এইটো GNB ৰোড। সেইটো হ'ল লাখটকীয়া হয়। এইখন অভাৰব্ৰিজখন আছে, কিন্তু এইফালে অকল যোৱাহে, কিন্তু সেইফালৰ পৰা গাড়ী। এইখন চাওক, মোৰ আঙুলিটো পোনে এইখন বলেনো হয় নেকি? এই পাছৰখন বলেনো, এই পাছৰখন এই গ্ৰীণ কালাৰ পাছৰখন বলেনো হয়, আৰু এইখন বলেৰো নেকি নাজানো। চাওক কি ধৰণে এতিয়া দেখিলেনে গাড়ী জাম লগাই দিছে। চাওক, দেখিছেনে কেনেধৰণে উল্টাকৈ আহে, এইফালে আহে, কিন্তু সেইফালে যোৱা ৰাস্তাহে, কিন্তু তেওঁলোকে এইফালে উল্টাকৈ আহে। আৰু মই আৰক্ষীসকলক মই অনুৰোধ জনাম, তাত এজন যে ট্ৰেফিক পুলিচ থাকে, কিন্তু আজি নাই কাৰণে তেওঁলোকে সুবিধা লৈ এইফালে আহিছে। চাওক কেনেধৰণে এটা মানে কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিছে, দেখিছেনে? সেয়া এইখন গাড়ী সন্মুখী হৈ দিছে, দেখিছে কেনেধৰণে মানে ভদ্ৰ সমাজৰ অভদ্ৰ এই কিছুমান মটৰ চালক, এইবিলাক ড্ৰাইভাৰ, এইবিলাক চাওক, দেখিছে? আৰু এখন ৰিক্সা আহিছে, মই তেওঁক দেখাম। সেইখন চাওক, দেখিছে? এইখন কিন্তু তেওঁলোকক সেই ৰাস্তাটোহে ঘূৰি যাব দিয়ে, ৰশ্মি ৰোড হয়। মই যিটো অলপ আগত আপোনালোকৰ ৰাস্তা দেখাইছিলোঁ, সেই ৰাস্তাতে ঘূৰি যাবলৈ দিয়ে, কিন্তু তেওঁলোকে আইন কানুন বা নিয়ম কানুন নেমানে, তেওঁলোকে ডাইৰেক্ট চিধা এনেকৈ গুচি আহে। আৰু তাৰ ফলত কি হয়, এক্সিডেণ্ট হয়। সেইখন এখন স্কুটি এখন আহিছে, চাব দেই, এখন স্কুটি আহিছে। এইবিলাক ভদ্ৰ সমাজৰ অভদ্ৰ লোক, চাব দেই, আহিছে, ৰখি দিলে চাগে। এইখন চাওক, এইখন দেখিছেনে? এইখন আচলতে এইবিলাক কাৰণৰ পৰাই নিয়ম কানুন ৰুলবিলাক কিছুমান নমনাৰ কাৰণে, তাৰ ফলত হয়তো চাগে বহুত দুৰ্ঘটনা আমি দেখিবলৈ পাওঁ। কিছুমান মানুহৰ ভুলৰ পৰা আৰু এজন মানুহৰ জীৱন কাঢ়ি লৈ যায়, সেই কথাটো কিন্তু তেওঁলোকে ভাবি নাচায়, কিন্তু ডাইৰেক্ট জেগাত পहुঁচিব লাগে, আৰু শ্বৰ্ট ফৰ্ম হওক যি হওক, তেনেকুৱা মানে। আচলতে এই ভুলটো আপোনালোকে নকৰিব, একেবাৰে সেইটো ভুল কাম নকৰিব, বহুত বেয়া কথা। কিন্তু আজি তাতে ট্ৰেফিক এজন থাকে, য'ত বাছখিনি ৰখি আছে। এইফালে পাণবজাৰ আৰক্ষী থানালৈ যায়, আৰু এইফালে পাণবজাৰ আৰক্ষী থানালৈ যায়, এইফালে গণেশগুৰি, খানাপাৰা, খ্ৰীষ্টান বস্তি, বেলতলা এইফালে যায়। অভাৰব্ৰিজৰ এইখন দিছে, অভাৰব্ৰিজৰ পৰা হয়। তাত কিন্তু ট্ৰেফিক এজন থাকে, এই ৰঙা ৰেড বাছখন য'ত AC বাছখন য'ত ৰখি আছে, তাতে ট্ৰেফিক পুলিচ এজন থাকে, কিন্তু আজি নাই। সেইবাবে হয়তো চান্স লৈছে, তেওঁলোকে এইফালে আহে। আৰু ট্ৰেফিক পুলিচজন থাকিলেও এইফালে আহে, তেওঁলোকে। গতিকে তেওঁলোকক কি বুলি এটা মই আখ্যা দিছোঁ আপোনালোকে জানে, ভদ্ৰ সমাজৰ অভদ্ৰ লোক। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।